আশা কৰোঁ আপোনালোক ভালে আছে। নমস্কাৰ, মই ডক্টৰ চন্দন কলিতা। আজি আপোনালোকৰ মাজত আহিছোঁ এটি এনেকুৱা বিষয় লৈ, মদ খোৱাটো ভাল নহয়, কিন্তু কিমান পৰিমাণে মদ খোৱাটো স্বাস্থ্যসন্মত বা কিমান পৰিমাণে খালে আমাৰ স্বাস্থ্যৰ ক্ষতি নোহোৱাকৈ থাকিব। তো সেই বিষয়টো আজি সমূহীয়াভাৱে আপোনালোকৰ মাজত আলোচনা কৰিম বুলি আহিছোঁ। ডক্টৰ হিচাপে যেতিয়া মানুহখিনিক বাধা দিওঁ, তথাপিও কেইদিনমান নোখোৱাকৈ থাকে, কিন্তু তাৰপিছত আকৌ মদ খাবলৈ ধৰে। কিন্তু এনেকুৱা এটা পৰ্যায়ও কেতিয়াবা আহি যায় যেতিয়া মানুহজনক মদ খোৱাৰ পৰা আমি কি হয় বচাই আনিব নোৱাৰোঁ। মানে মানুহজনৰ মদ খাই কণ্ডিশ্যনটো এনেকুৱা হৈ গৈ থাকে, তো সেইখিনি সময়ত মানুহজনক ট্ৰিটমেণ্ট কৰিলেও মানুহজনে ভাল নাপায়। তো সেইবাবে ভাবিছোঁ মদ খোৱাৰ পৰিমাণটো যদি আপোনালোকক ধুনীয়াকৈ বুজাই দিওঁ, বা আপোনালোকেও যদি এনেকুৱা বিজ্ঞানসন্মতভাৱে আপুনি মদখিনি খায় বা এলকহল বা ড্ৰিংকছ যি নকৰক, তেতিয়া আপোনাৰ অন্ততঃ স্বাস্থ্যৰ ক্ষতি বহুত পৰিমাণে কমি থাকিব। মানে আপুনি মদো খাব, আপোনাৰ স্বাস্থ্যও ভালে থাকিব, লগতে আপুনি জীৱনটো উপভোগো কৰিব পাৰিব। আচলতে যেতিয়া আমি মদ খাওঁ, তেতিয়া আমাৰ মুখগহ্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে গোটেইডাল ইণ্টেষ্টাইন, মানে মুখগহ্বৰৰ পৰা পাকস্থলীলৈ আপোনাৰ যিডাল নলী সেইডালক আমি ইচোফেগাছ বুলি কওঁ। তাৰপিছত আহিল পাকস্থলীৰ পিছত কি হয় ইণ্টেষ্টাইন আৰম্ভ হয়। মানে গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে যিখিনি নাড়ীভোক, এই গোটেইখিনিত কি হয় মদটো এবজৰ্ব হয়। মানে ষ্টমাক হওক, ইচোফেগাছ হওক, ইণ্টেষ্টাইন হওক, এই গোটেইখিনিয়ে কি হয় আপোনাৰ মদটো শোষণ কৰি লয় বা কি হয় দেহত সোমাই যায়, মানে ব্লাডত সোমাই যায়। তো ব্লাডত সোমাই যোৱাৰ পিছত সেই মদখিনি লিভাৰলৈ গৈ তাত প্ৰচেছ হয়। তাৰপিছত এটা পাৰ্ট আপোনাৰ কি হয় হাৰ্টলৈও যায়, এটা পাৰ্ট আপোনাৰ হাৰ্টৰ পৰা যিহেতু ব্লাডটো চলাচল কৰিয়ে থাকে, গতিকে আমাৰ হাওঁফাওলৈ যাব। তাৰে আন এটা পাৰ্ট আমাৰ কি হয় ব্ৰেইনলৈও যাব। ঠিক আছে, যেতিয়া আমাৰ লিভাৰত মদখিনি সোমাই যায়, মানে এচিড এলডিহাইড নামৰ এটা মাৰাত্মক বস্তু উৎপন্ন হয়। সেই এচিড এলডিহাইড বস্তুটো আমাৰ কি হয় দেহৰ আমাৰ বহুত ক্ষতি কৰে, লগতে ই কাৰ্চিনোজেনিক হয়, মানে কেঞ্চাৰ সৃষ্টি কৰিব পৰা তাৰ ক্ষমতা থাকে। সেই এচিড এলডিহাইড আকৌ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় আপোনাৰ এচিটেটলৈ কনভাৰ্ট হয়। ঠিক আছে, সেই এচিটেটৰ পৰা কি হয় আপোনাৰ ফেটি এচিড, কাৰ্বন ডাই অক্সাইড আৰু পানী ফৰ্ম হয়। ঠিক আছে, যেতিয়া ফেটি এচিড বেছিয়ে উৎপন্ন হ'ব, সেই ফেটি এচিডৰ পৰা লাহে লাহে কি হ'ব আমাৰ লিভাৰত ডেপজিশ্যন হয়, মানে কি হ'ব ফেটি লিভাৰলৈ কনভাৰ্ট কৰিব। লাহে লাহে কি হয় যিটো আমাৰ নৰ্মেল লিভাৰ থাকে, সেই লিভাৰটো যেতিয়া ছ'নোগ্ৰাফি কৰি চোৱা যায়, বা বিশেষকৈ যিখিনি মদ খোৱা মানুহ থাকে সিহঁতৰ যদি বা তেখেতসকলৰ যদি লিভাৰটো আমি ছ'নোগ্ৰাফি কৰি চাওঁ, তেতিয়াহ'লে কি হয় ফেটি লিভাৰ চেঞ্জটো দেখিবলৈ পোৱাই যায়। আৰু এই ফেটি লিভাৰ চেঞ্জটো পিছলৈ কি হয় স্কাৰলৈ ফৰ্মেশ্যন হয়, কি হয় লিভাৰ চিৰোচিছ পৰ্যন্ত সৃষ্টি কৰিব পাৰে, আৰু সেইটো একেবাৰে মাৰাত্মক কণ্ডিশ্যন। তেনেকুৱা অৱস্থাত যদি লিভাৰ চিৰোচিছ হয়, আকৌ লিভাৰটো আগৰ অৱস্থালৈ ঘূৰাই অনাটো একেবাৰে টান কাম হয়। তো আকৌ কি হয় ফেটি এচিডৰ পৰা আকৌ এটা ফৰ্ম হয় আপোনাৰ ট্ৰাইগ্লিচাৰাইড। সেই ট্ৰাইগ্লিচাৰাইডৰ পৰা কি হয় যিটো আমাৰ বেয়া লিপিড থাকে তেজত, সেই বেয়া লিপিডটো বহুত পৰিমাণে বৃদ্ধি পায়। মানে আপোনাৰ ব্লাডত দুটা লিপিড থাকে, এটা ভাল লিপিড, এটা বেয়া লিপিড। এই মদ খোৱাৰ ফলত কি হয় আপোনাৰ তেজত যিটো বেয়া লিপিড সেইটোৰ পৰিমাণ বৃদ্ধি পায়, ফলত আমাৰ দেহত বিভিন্ন ধৰণৰ অসুবিধাৰ আমি সন্মুখীন হ'বলৈ ধৰোঁ। কিন্তু এইখিনি কণ্ডিশ্যন নহয়, এইখিনি কণ্ডিশ্যন নোহোৱাকৈও ৰাখিব পাৰে যদিহে আপুনি মদ খোৱাৰ পৰিমাণটো ধুনীয়াকৈ জানি লয়, বা মদ কি পৰিমাণে খাব লাগে। আকৌ এটা পাৰ্ট যেতিয়া আমাৰ ব্ৰেইনত গৈ পায়, তেতিয়া ব্ৰেইনটো কি হয় সেই এলকহলে এফেক্ট কৰিব ধৰে। তো সেই এলকহলে এফেক্ট কৰাৰ কাৰণে ব্লাডত আচলতে মদৰ কোৱান্টিটি সাধাৰণতে 0.08% যেতিয়াই হয় তেতিয়াই আমাৰ কি হয় ব্ৰেইনত সেইটো এফেক্ট কৰিব ধৰে, আৰু সেইখিনি সময়ত আমি জাজমেণ্ট কৰিব পৰা বা কোৱাৰ্ডিনেশ্যন সেই বস্তুটো কি হয় হেম্পাৰ হ'ব ধৰে।
আৰু সেই একে সময়তে আমাৰ কি হয় ব্ৰেইনত এটা কি হয় ডপামাইন নামৰ বস্তু এটা সিক্ৰেশ্যন হ'ব ধৰে আৰু সেইখিনি সময়ত আমি মানুহখিনিয়ে বেছিয়ে মানে কি হয় ফূৰ্তি অনুভৱ কৰোঁ কাৰণ ডপামাইন সিক্ৰেশ্যন হোৱাৰ লগে লগে মানুহজনে ৰিলেক্স ফিল হ'ব কনফিডেন্ট ফিল হ'ব তো এনেকুৱা এটা লাগে মানুহজনে সেইখিনি সময়ত এটা প্লিজাৰ ফিল কৰে কিন্তু মানুহজনক যদি আমি সাইন্টিফিক্যালি চাব যাওঁ মানুহজনৰ জাজমেন্টেল তথা বিহেভিয়াৰেল সেন্সটো আমি দেখিবলৈ পাওঁ তো এই বস্তুবিলাক লাহে লাহে কি হয় আপোনাৰ যেতিয়া 0.08% যেটো আমি লিগেলি ইনটক্সিকেটেড বুলি কওঁ ব্লাডৰ মডৰ লেভেল মানে এলকহলৰ লেভেল 0.08% তাতকৈ যেতিয়া বাঢ়ি গৈ থাকিব সেই পাৰ্চেন্টেজ মানে আপ টু 0.4 মানে 0.4 লৈ যেতিয়া পাব তেতিয়া মানুহজন এনেকুৱা এটা পৰ্যায় পাইগৈ হয়তো মানুহজন কমালৈ যাব পাৰে নহয়তো মানুহজনৰ মৃত্যু হ'ব পাৰে তো এনেকুৱা এটা কন্ডিশন হোৱাটো নিবিচাৰো তো সেই ভাবিছো আজি মদটো মানে এলকহলটো বা ড্ৰিংকস কিমান কৰিব লাগে বা কিমান পৰিমাণে কৰাটো আমাৰ দেহৰ বাবে ভাল সেই কথাখিনি আজি আপোনালোকক বুজাবলৈ আহিছো সাধাৰণতে সেফ ড্ৰিংক বুলিবলৈ গ'লে আমি 10 ইউনিটৰ পৰা 15 ইউনিটলৈ এসপ্তাহত যদি মানুহ এজনে খায় তেতিয়াহলে সেইটোক আমি সেফ ড্ৰিংক বুলি কওঁ মানে এইখিনি কন্ডিশনত মানুহজনৰ ইমান হাৰ্ট বেমাৰ হোৱা দেখা নাযায় ঠিক আছে মানে মানুহজনৰ স্বাস্থ্যটো ভালে থাকে তো এজন মানুহে যদি মহিলা হয় তেনেহলে সপ্তাহত ম্যাক্সিমাম 10 ইউনিট মানে এলকহল ড্ৰিংকস কৰিব পাৰে ঠিক আছে আৰু যদি মেল হয় তেতিয়া হলে তেখেতে আপ টু 15 ইউনিটলৈ ড্ৰিংকস কৰিব পাৰে ঠিক তেনেদৰে আমি যেতিয়া এলকহল খাওঁ মানে ড্ৰিংকস কৰো আমাৰ কি হয় যেতিয়া ব্লাডৰ দ্বাৰা সেই এলকহলখিনি লিভাৰলৈ গৈ পায় লিভাৰে ঘণ্টাত মানে 1 ঘণ্টাত মাত্ৰ 1 ইউনিট এলকহলহে প্ৰসেস কৰিব পাৰে ঠিক আছে তো সেই কাৰণে মদ খোৱা সময়খিনি কি হয় যদি আপুনি মদ খায় তেতিয়াহলে যিমান পাৰে লাহে লাহে খাবলৈ শিকক মানে আৰু 1 ঘণ্টাত আপুনি 1 ইউনিটতকৈ বেছি মদ খাব নালাগে ঠিক আছে তো মানে 1 ঘণ্টাত যেহেতু লিভাৰে আপোনাৰ 1 ইউনিট মদহে প্ৰসেস কৰিব পাৰে যদি তাতকৈ আপুনি বেছি মদ খায় তেতিয়াহলে লিভাৰত কি হয় এক্সট্ৰা লোড পৰিব আৰু লিভাৰৰ সেলবিলাক কি হয় ড্যামেজ হোৱাৰ চান্স থাকে সেই কাৰণে আপুনি এবাৰত যেতিয়া বহে ধৰি লওক এতিয়া ড্ৰিংকস কৰিব লৈছে তেতিয়া আপুনি ঘণ্টাত মাত্ৰ 1 ইউনিট মদহে খাওক আৰু যিমান পাৰে লাহে লাহে খাওক আৰু কিবা বস্তু মানে খালি পেটত খাবলৈ চেষ্টা নকৰিব কিবা এটা খাই উঠি খাবলৈ চেষ্টা কৰক এতিয়া কথাটো হ'ল 1 ইউনিট মদ মানে কি ঠিক আছে এই 1 ইউনিট মদ হৈছে পিওর 10 গ্রাম এলকহল মানে কোনো পানী নাই নির্ভেজাল যেটো এলকহল হয় সেই এলকহলটোৰ 10 গ্রাম পিওর সেইটো হৈছে 1 ইউনিট মানে আমাৰ ইন্ডিয়ান যিখিনি মদ মানে যিখিনি এলকহল বা ড্ৰিংকস থাকে হাৰ্ড ড্ৰিংকস ধৰি লওক হুইস্কি ৰাম ঠিক আছে এইবিলাকত আমাৰ এলকহল পাৰ্চেন্টেজ হৈছে 42.8% মানে আপোনাৰ যিবিলাক এলকহল কিনি আনে বিভিন্ন ধৰণৰ ব্ৰ্যান্ডত যিবিলাক আহে সেইবিলাকত কি হয় হুইস্কি আৰু ৰামৰ ক্ষেত্ৰত 42.8% থাকে আৰু সেই এলকহলৰ ধৰি লওক 25 ml তো 25 ml যেটো আমাৰ সেই এলকহল লয় তেতিয়া হলে আপোনাৰ কি হয় সেই ড্ৰিংকসৰ 25 ml প্ৰায় 1 ইউনিট কি হয় এলকহল থাকে মানে 1 ইউনিট ড্ৰিংকস বুলি কোৱা যায় ঠিক আছে ধৰি লওক এটা কোৱাৰ্টাৰ লৈছে এটা কোৱাৰ্টাৰ কিমান থাকে আপোনাৰ 180 ml এজন মানুহৰ কাৰণে ড্ৰিংকসটো 2 ইউনিট সেভ হয় গটিকে যদি এটা কোৱাৰ্টাৰ খায় তেতিয়া হলে আপোনালোকে কি কৰিব 3 জন মানুহে ভগাই খাব আৰু সেইখিনি মদ খালে আপোনাৰ কি হয় হেম্পাৰ হোৱাৰ মানে স্বাস্থ্যৰ ক্ষতি হোৱাৰ চান্স কম থাকে মানে কমি থাকিব কিন্তু কাৰোবাৰ ক্ষেত্ৰত ক্ষমতাটো বহুত বেছি বলে মই এটা কোৱাৰ্টাৰ খাই দিছো মোৰ একোৱে হোৱা নাই বা এটা হাফ খাব গৈছো বা মোৰ লৰিবই খোজা নাই তেনেকুৱা হ'ব নালাগে যদি লৰা মানুহ তেতিয়াহলে হাৰ্ডলি 3 ইউনিট এলকহল ল'ব পাৰে মানে 3 ইউনিট এলকহলতকৈ বেছি যাবই নালাগে
ঠিক আছে আপুনি যদি ষ্ট্ৰং বিয়াৰ খায় তেতিয়াহ'লে আপুনি কি কৰিব মানে 8% থকা বিয়াৰ যদি আপুনি খায় তেতিয়াহ'লে আপুনি এটা ষ্ট্ৰং বিয়াৰ অন্ততঃ দুজন মানুহৰ মাজত ভগাই খাব ঠিক আছে তো দুজন মানুহৰ মাজত ভগাই খোৱাৰ লগে লগে কি হ'ব তেখেতসকলৰ কি হ'ব 3 ইউনিটতকৈ অলপ কম পৰিমাণে মানে 2.5 ইউনিট মানলৈ এলকহল পাব ঠিক আছে তো তেতিয়া আপোনাৰ কি হয় লিভাৰে আপোনাৰ সেইখিনি লোড নাপায় মানে যিখিনি লোডত লিভাৰটো ক্ষতি হোৱাৰ চান্স ম্যাক্সিমাম থাকে আৰু আপুনি যদি লাইট বিয়াৰ খায় তেতিয়াহ'লে আপোনালোকে কি কৰিব দুটা বিয়াৰ আপোনালোকে তিনিজন মানুহৰ মাজত ভগাই খাব ঠিক আছে মানে দুটা লাইট বিয়াৰ তিনিজন মানুহৰ মাজত ভগাই খাব ঠিক আছে ঠিক তেনেদৰে এটা কোৱাৰ্টাৰ যিকোনো হুইস্কি বা ৰাম হওক তিনিজন মানুহৰ মাজত ভগাই খাব তেতিয়া কি হ'ব আপোনালোকৰ কি হ'ব এই এলকহলৰ পাৰ্চেন্টেজটো দেহত বহুত পৰিমাণে কমি থাকিব আৰু এলকহলটো খোৱাৰ পিছত আমাৰ দেহৰ পৰা কমপ্লিট নিষ্কাশন হ'বলৈ প্ৰায় কি হয় আমাক 24 ঘণ্টা সময় লাগে মানে 6 পৰা 12 ঘণ্টাৰ পিছত যদি লাষ্ট ড্ৰিংকটো যেতিয়া লোৱা যায় তাৰ পৰা 6 পৰা 12 ঘণ্টাৰ ভিতৰত যদি ব্ৰেথ এনালাইজাৰৰ দ্বাৰা মানে সেইটো চোৱা যায় বা ব্লাড লেভেলত চোৱা যায় তেতিয়াহ'লে এলকহলৰ পাৰ্চেন্টেজটো ধৰিব পাৰে কিন্তু এলকহলখিনি সম্পূৰ্ণৰূপে আমাৰ দেহৰ পৰা সাফ হ'বলৈ প্ৰায় 24 ঘণ্টা সময় লাগে মানে 24 ঘণ্টা সময়লৈ মই যদি পেচাব চেক কৰোঁ তেনেহ'লে তাতো কি হয় এলকহলৰ পাৰ্চেন্টেজ গম পোৱা যায় ঠিক আছে তো আপোনালোকে কি কৰিব লিভাৰটোৱে কষ্ট নোপোৱাকৈ আপুনি ধৰি লওক আজি খাইছে তো আপুনি মাজতে দুটা দিন গ্যাপ দিব তো দুটা দিন গ্যাপ দি খালে কি হ'ব আপোনাৰ লিভাৰটোৱে সেইখিনি লোড নাপাব বা ব্ৰেইনত যেতিয়া আপোনাৰ এলকহল সোমায় তেতিয়া ব্ৰেইন সেলবিলাকো কিছু পৰিমাণে ড্যামেজ হয় সেই ড্যামেজ হোৱাৰ পৰাও আপুনি কি হয় বাচি থাকিব আকৌ এটা কথা আপোনালোকে যেতিয়া ওয়াইন খায় বিশেষকৈ মহিলাখিনিয়ে ওয়াইন খায় এই ওয়াইনত সাধাৰণতে কি হয় এলকহলৰ পাৰ্চেন্টেজটো অলপ বেলেগ থাকে তো এলকহল সাধাৰণতে ওয়াইনত 175 ml সাধাৰণতে 1 ইউনিট থাকে এটা ওয়াইনৰ বটলত 750 ml থাকে ধৰি লওক সেইজনী আপুনি প্ৰায় 4 জনীমান মহিলাই ভগাই খাব ঠিক আছে তেতিয়া কি হয় এলকহলৰ পাৰ্চেন্টেজটো আপোনাৰ দেহত বহুত পৰিমাণে কমি যাব আৰু এইখিনি কথা আপুনি জনাটো একেবাৰে গুৰুত্বপূৰ্ণ এতিয়াতো বুজি পালে যদি এটা কোৱাৰ্টাৰ খায় তেতিয়াহ'লে তিনিজন মানুহে ভগাই খাব যদি এটা ষ্ট্ৰং বিয়াৰ খায় আপুনি দুজন মানুহে ভগাই খাব আৰু যদি লাইট বিয়াৰ খায় তেনেহ'লে দুটা বিয়াৰ তিনিজন মানুহে খাব ঠিক আছে তো এইদৰে খালে আপোনাৰ স্বাস্থ্যও ভালে থাকিব আপুনি এনজয়মেন্টও কৰিব পাৰিব আৰু এইখিনি কথা মই এই কাৰণে ক'লো যিহেতু মানুহখিনি কৈ মানে হাৰ মানিব লগা হয় কিবা বাহানা উলিয়াই তেখেতসকলে মদ খায় তো সেই ভাবিলোঁ আজি মদ কেনেকৈ খাব লাগে বা কেনেকৈ খালে আপোনাৰ স্বাস্থ্যৰ ক্ষতি নহয় সেই কথাখিনি আজি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে এই কথাখিনি ধুনীয়াকৈ বুজি পাইছে আৰু নিজৰ স্বাস্থ্যৰ আপোনালোকে যতন ল'বলৈ চেষ্টা কৰিব আৰু এইখিনি কৈয়ে মই মোৰ ভিডিওটো আজিলৈ সামৰণি মাৰিছোঁ আগলৈও লগ পাম এনেকুৱা ধৰণৰ বিভিন্ন স্বাস্থ্য বিষয়ক ভিডিও লৈ আপোনালোকৰ মাজত আহিয়ে থাকিম তেতিয়ালৈ মই বিদায় লৈছোঁ ধন্যবাদ